আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰক আমাৰ মছলপুৰ সমষ্টিত বৰ্তমান তেখেতে যোনখন গাঁৱত যায় তেখেতক ভগৱানৰ দৰে ব্যৱহাৰ কৰে। তেখেতে কি কৰা নাই, আজি প্ৰত্যেকখন চুপাতে তেখেতে কিমান আঁচনি দি আছে। ক'ৰবাত ক্লাব ঘৰ দিছে, কোনোবা ঠাইত কমিউনিটি হল দিছে, আৰু কিমান আমাৰ আই মাতৃসকলক তেখেতে আমাৰ মানে পশুপালনৰ লগত জড়িত বহুতো স্কিম প্ৰদান কৰিছে। অঞ্চবী ডাঙৰীয়াই হওক বা হিতেশ বসুমতাৰী ডাঙৰীয়াই হওক, তেখেতসকলে বিহুজুই যাব আৰু তেখেতসকলে লাজ পায়। আমাৰ যিটো মানে ৰাকেশ ছাৰে যিবিলাক মানে উন্নতিৰ কাম দেখুৱাই আছে, তেখেতসকলে লাজ পায়। EM ডাঙৰীয়া অৰ্থাৎ আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰক তেখেতে বহুত ইলিগেশ্যন আনিছিলে, কিন্তু সেই ইলিগেশ্যন গোটেই মিছা। राकेश ब्रह्म सार बिथांखौ डेभेलपनि खामानि मावाखै होननाय बे बाथ्राखौ बिथाङा गावनो माने उथायना लाफिन। 17 बोसोराव जेरैबायदि खामानि जायाखैमोन, जोंनि नै 3 बोसोरावनो गोबां लामा दालांनिफ्राय लानानै गोबां खामानिफोरा माने मावजागासिनो दङ। जोंनि मसलपुर समष्टियाव 95% UPPL, BPFआ 5%ল BPF দं। মই প্ৰথমতে আমাৰ বিটিআৰবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই প্ৰেছমেটৰ জৰিয়তে আমি আমাৰ বিটিআৰবাসী ৰাইজক এটা কথাই ক'ব বিচাৰিছোঁ। আমাৰ যোৱা 12 এপ্ৰিলত BPF দলৰ ফুড ৰেলীৰ নামত এখন জনসমাৱেশ আমাৰ মছলপুৰ সমষ্টিৰ বৰিমুখৰ দিউলখলাত পাতিছিলে, আৰু সেই মিটিঙত আমাৰ দলৰে বিপুল ৰামচাৰী নামৰ এজন ব্যক্তিয়ে তাত যোগদান কৰিছিলে। কিন্তু আমি জনাত তেখেতে পূৰ্বৰ সময়তো BPFত বহুত কাৰাপশ্যন কৰিছিলে, আৰু তাৰ পৰা তেখেতক নিলম্বন কৰা হৈছিলে। তাৰপিছত তেখেতে আমাৰ UPPL দলত যোগদান কৰিছিলে, আৰু যোগদান কৰি আমাৰ UPPLতো তেখেতে দুৰ্নীতিৰ সম্ৰাট গঢ়িব বিচাৰিছিলে। আৰু আমাৰ প্ৰমোদ বড়ো ছাৰেতো আগতে কৈছিলে, আমাৰ যেতিয়ালৈকে UPPL চৰকাৰ আহিব তেতিয়ালৈকে আমাৰ পূৰা বিটিআৰ আমাৰ মানে নিকা হৈ থাকিব। আৰু তেখেতে কৈছিলে আমাৰ গাঁও উন্নয়ন হ'ব, আৰু উন্নয়ন হৈও আছে। আৰু সেই গতিকে সেই বিপুল ৰামচাৰী নামৰ মানুহজনে, ব্যক্তিজনে তেখেতে আমাৰ ইয়াতে দুৰ্নীতি কৰিব নাপায়, পুনৰ উভতি যাবৰ কাৰণে মানে বিচাৰিলে, আৰু সেয়েহে তেখেতে পুনৰ BPFত সিদিনাখনৰ BPFৰ মিটিঙত জইন কৰিলে। আৰু তেখেতে যে কৈছে আমাৰ মছলপুৰ সমষ্টিৰ EM ডাঙৰীয়া অৰ্থাৎ আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰক তেখেতে বহুত ইলিগেশ্যন আনিছিলে, কিন্তু সেই ইলিগেশ্যন গোটেই মিছা। আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰে আজি খুব কম দিনত, অৰ্থাৎ আমাৰ 3 বছৰ পূৰা হোৱাই নাই আমাৰ চৰকাৰৰ, তেখেতে 3 বছৰ সময় পূৰা নহওঁতে যিখিনি কৰিলে, আমাৰ BPFৰ চৰকাৰ যেতিয়া আছিলে, কিন্তু তেখেতসকলে 17 বছৰতো তাৰ আধাই কৰিব পৰা নাছিলে। আমি দেখিবলৈ পাইছিলোঁ তেখেতসকলে মানে চব জাগাতে দুৰ্নীতি, সূতা কম্বলৰ নামত দুৰ্নীতি, ৰাস্তা ঘাটৰ নামত দুৰ্নীতি। আমি তেখেতসকলৰ আগৰ সময়ত দেখা পাইছিলোঁ কামবিলাক কেনেকৈ কৰিছিলে। এখন য'ত নেকি 2 লাখ টকাৰ এখন মানে স্লেব কালভাৰত মানে 25 লাখ লগাই দিছিলে, আৰু তেনেকৈ তেখেতসকলে খাই আমাৰ মানে বিটিআৰৰ গোটেই মানে অঞ্চলবাসীক তেখেতসকলে উন্নতিৰ পৰা আঁতৰাই ৰাখিছিলে। আজি চাওক, আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰক আমাৰ মছলপুৰ সমষ্টিত বৰ্তমান তেখেতে যোনখন গাঁৱত যায় তেখেতক ভগৱানৰ দৰে ব্যৱহাৰ কৰে। তেখেতে কি কৰা নাই, আজি প্ৰত্যেকখন চুপাতে তেখেতে কিমান আঁচনি দি আছে। ক'ৰবাত ক্লাব ঘৰ দিছে, কোনোবা ঠাইত কমিউনিটি হল দিছে, আৰু কিমান আমাৰ আই মাতৃসকলক তেখেতে আমাৰ মানে পশুপালনৰ লগত জড়িত বহুতো স্কিম প্ৰদান কৰিছে। আৰু তেখেতৰ আমি উন্নয়নৰ কথা ক'ব গ'লে, যিবিলাক মানে BPFৰ কৰ্মী আছে, আমাৰ অঞ্চবী ডাঙৰীয়াই হওক বা হিতেশ বসুমতাৰী ডাঙৰীয়াই হওক, তেখেতসকলে বিহুজুই যাব, আৰু তেখেতসকলে লাজ পায়। আমাৰ যিটো মানে ৰাকেশ ছাৰে যিবিলাক মানে উন্নতিৰ কাম দেখুৱাই আছে, তেখেতসকলে লাজ পায়। আৰু বিপুল ৰামচাৰী তেখেতৰ এটা মানে মই শুনিবলৈ পাইছোঁ, তেখেতে বোলে মানে কিবা মানে BPFৰ সময়ত মাংস আৰু মাছৰ দালাল কৰিছিলে। ঠিক তেনেকৈ আমাৰ মানে UPPLত জইন কৰাৰ পিছতো আমি ভাবিছিলোঁ তেখেতে অলপ ভাল হ'ব নেকি আমাৰ UPPL দলত আহি, কিন্তু তেখেতে কি কৰিলে, আমাৰ বৰমা প্ৰাইমাৰীৰ তেখেতক মানে ফাইনেন্সিয়েল ছেক্ৰেটাৰী হিচাপে আমি জইন কৰাইছিলোঁ, কিন্তু তাতেও তেখেতে আলু পিঁয়াজৰ মানে ঘোটালা কৰিব বিচাৰিছিলে।
আলু যদি তেখেতে 5 কিলো নে 15 কিলো লগাই দিছিলে, যদি 3 টাকা তেখেতে 25 টাকা লগাই দিছিলে, ঠিক তেনেকুৱা দুৰ্নীতিৰ মানুহ আমি আমাৰ পৰাই গুৰুত্বহীন কৰি আঁতৰাই দিয়া হৈছিলে। আৰু সেয়েহে তেখেতে কি কৰিম, তেখেতৰ কৰিবৰ একো উপায় নাই, যিহেতুকে তেখেতে দালাল অকৰ্মী মানুহ। সেই গতিকে তেখেতে আকৌ মানে যিহেতু BPF এটা দুৰ্নীতি চৰকাৰ হয়, তেখেতে সেয়েহে তেখেতে ভাবিলে কি মই আকৌ দুৰ্নীতি চৰকাৰত গ'লেহে মই কিবা এটা মুনাফা লাভ কৰিব পাৰিম। আৰু তেখেতে আমাৰ চৰকাৰৰ কথা কি ক'ব? আজি চাওক, আমাৰ 3 বছৰ সম্পূৰ্ণ নোহোৱাৰ আগতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ, কিমান ধুনীয়া ধুনীয়া ৰাস্তা ঘাট দলং কত যে কাম হৈছে উন্নতিৰ। আজি চাওক, পাণবাৰীৰ দৰে জাগা এডোখৰত আজি কয় BPFৰ মানুহে খুব মানে উন্নতি কৰিছিলে তেখেতৰ সময়ত। পাণবাৰীত কিমান সক্ৰিয় BPFৰ কৰ্মী আছে। ওচৰতে আমাৰ কি কয় মানে অঞ্চুমী ডাঙৰীয়া আছে, তেখেতে কি কৰিলে, পাণবাৰীৰ দৰে গাঁও এখনত বাৰিষাৰ ছিজনত কলৰ ভেল অৰ্থাৎ কলগছ কাটি তাত যাব লগাৰ পৰিস্থিতি আছিলে। আজি চাওক, আমাৰ চৰকাৰ অহাৰ লগে লগে তাতে কি হ'ল, 3 কৰোৰ এখন দলং হ'ল। ক'ত ক'ত যে কিমান ধুনীয়া ধুনীয়া কাম হৈ আছে। সেই গোটেই তেখেতসকলে লাজ পায়, তেখেতসকলে ভয় কৰে। আৰু সেইদিনাখনত যে মিটিং হৈছিলে বুঢ়ীমুখত, তাতে খুব বেছি হৈছিল যদি 150 জন মানুহ হৈছিল। আমি দেখিবলৈ পাইছিলোঁ তাত মানে দিহিৰা সমষ্টিৰো সদস্য অনা হৈছিলে, আৰু ইফালে বাগানপাৰা ছাইডৰ পৰা তেখেতসকলে গাড়ীত ভাড়া লৈ মানুহ আনিছিলে। আৰু যিকেইজন 15 জন যে মানুহ হৈছিলে আমাৰ মচলপুৰ সমষ্টিৰ তেখেতৰ জনসমাৱেশত, কিন্তু সেই 15 জনকো তেখেতসকলে 500কৈ টকা দি তাতে মাতিছিলে। আৰু মই এজন লগ পাইছোঁ কোকৰাঝাৰৰ, এজন নহয় 4 জন মান কোকৰাঝাৰৰ মানুহ লগ পাইছোঁ। লগ পাইতো মই চিনি পাওঁ। মই মানুহকেইজনক সুধিলোঁ, আপোনালোকে ক'ত আহিছে, আলহী খাব আহিছে নেকি? নহয়, আমি মিটিঙত আহিছোঁ। মিটিঙত কি আহিছে? তেখেতসকলক বোলে 2000কে দি আনিছে। মিটিঙত কোকৰাঝাৰৰ পৰা মানুহ ভাড়া লৈ ইয়াত মিটিং পাতিব আহিছে। অতি লজ্জাজনক কথা, অতি লজ্জাজনক কথা। আৰু সেইখন ফিল্ড এখন সৰু দেউলখোলা হয়। সেই দেউলখোলাত এখন মানে চাৰ্কাছ পাতিবৰ কাৰণে জাগা নাথাকে। সেইখনত কিমানজন মানুহ হ'ব পাৰে আপোনালোকে চাওক। আৰু মই এই যিটো বিপুল ৰামচিয়াৰী, তেখেতক মই পিপ্ৰাং বুলি কৈছোঁ। তেখেতৰ পিপ্ৰাং এটা গ'লে আমাৰ কোনো ক্ষতি নহয়। আৰু আমি অতি সুখী হৈছোঁ তেখেতে যে আমাৰ পাৰ্টিত বহু সময় থাকিব নোৱাৰিলে, আৰু যদি তেখেতে থাকিল হয় হয়তো আমাৰ পাৰ্টিত বহুখিনি ক্ষতি তেখেতে কৰিলেহেঁতেন। সেই গতিকে আমি তেখেতক গুৰুত্বহীন কৰি আউট কৰি দিয়া হৈছিলে। তেখেতে অনাই বনাই ঘূৰি ফুৰিছিলে। সেই গতিকে তেখেতে কি কৰিব, উপায় নাই, তেখেতে BPFত জইন কৰিলে। আৰু মই আৰু যদি উন্নতিৰ কথা ক'ব যাওঁ, তেতিয়াহ'লে তেখেতসকলক BPFৰ কৰ্মীবিলাকে গাঁৱত যিবিলাক মানে দুৰ্নীতি কৰি থৈ দিছিলে, আমি যদি এতিয়া ক'ব যাওঁ, তেখেতসকলে ৰাস্তাত ওলাব নোৱাৰিব। সেই গতিকে তেখেতসকলে জীয়াই থাকক, আমি ইমানখিনি কথা নকওঁ, তথাপি ৰাইজে জানে। আৰু আমাৰ যিটো ছাৰ, আমাৰ মহোদয় ডাঙৰীয়া ৰাকেশ ব্ৰহ্ম ছাৰ, তেখেতক মইতো অলপ আগতে কৈ গ'লোঁ, তেখেতক ভগৱানৰ দৰে মানে। তেখেতৰ যদি উন্নতিৰ কথাবিলাক गिबियावनो गासै रायजो राजानिसिम रंजालि बैसागुनि गाहाम हामलायनाय जासिहरग्रोनाय जाबाय। दिनैनि जों खौरां बिजोङाव फैनायनि गुबै जाहोनानो जाबाय बिथां बिपुल रामसियारिया जोंनि UPPL दोलोनि हेंथायै गोबां एलिगेसन लाबोदों। जोंनि माने मानगोनां राकेश ब्रह्म सारखौ मसलपुर समस्तियाव माने जेबो डेभेलपमेन्टनि खामानि मावाखै होननानै बिथाङा एलिगेसन लाबोदों। बिथाङा गावनो बरमा प्राइमारिनि फाइनेन्सियेल सेक्रेटारिमोन। बिथाङा गावनो मिथिखागौ राकेश ब्रह्म सारा मा मावदों मा मावाखै। बिथाङा गावनो मिथिखानानैबो नंखाय जेबो डेभेलपमेन्टनि खामानि मावाखै होननानै राकेश ब्रह्म सारखौ एलिगेसन लाबोदों। बिथाङा जानो हागौ UPPL दोलोआव फैनानै गोबां जाख्ल'नायनि खामानिफोरखौ मावनो माने सुबिदा मोनाखै। बिनि थाखायनो बिथाङा थांनाय 12 खालार खालि बोरिमुख सकआव जानाय जे BPFनि फुड रेलि आरो सुबुं गौमायाव बिथाङा BPFआव जयनिं जादों। बिथाङा BPFआव जयनिं जानायाव जोंहा बुंनो गोनां जेबो गैया, बुंनांगौ जेबो गैया। थेवबो बिथाङा दिनैयो माने जेबो खामानि मावनो मोनाखै, जेबो माने मसलपुर समस्तियाव डेभेलप जायाखै होननानै रायजो राजानि सिगाङाव नंखायखौनो माने फोस्रावलाबायदो। बिनिखायनो जों बिथांखौ सोंखारियो। माने बिथाङा गावनो माने UPPLनि जाना खामानि मावखांनानै मावाखै होननायनि थाखाय बिथांखौ सोंखारियो। बिथाङा गावनो गोबां लामाफोरबो मावदो, डेभेलपनि खामानिखौ मावाखै होननायनि थाखाय बिथांखौ जों सोंखारियो। जोंनि मसलपुर समस्तियाव गोबां डेभेलप जादों। थांनाय 17 बोसोराव जेरैबायदि खामानि जायाखैमोन
जोंनि नै 3 बोसोरावनो गोबां लामा दालांनिफ्राय लानानै गोबां खामानिफोरा माने मावजागासिनो दङ। बिदिनो रायजोफोरनि डेभेलपनि खामानिफोरखौ जोंनि EM राकेश ब्रह्म सारा माने मावगासिनो दङ। आरो बिथाङा राकेश ब्रह्म सारखौ जेबो मावाखै होननाया जेबो ओंथि गैया। बिनिखायनो बिथांनि बे गासै बुंनाय बाथ्राफोरा गासिबो नंखाय। बिथाङा गावनि लाबालाबनि थाखायल' माने BPFआव जयनिं जाहैबा गावहा गोबां मुलाम्फा जागोन साननानै जयनिं जाहैदो। रायजो राजाफोरा बिथांनि बुंनायाव माने जेबो गोरोन्थि साननाङा। बिथांनि बुंनाया गासिबो नंखाय। माने डेभेलप जायाखै होननाया जोंना फारफ्रोम बिथिंनिफ्रायबो जोंनि मुसलपुर समस्थिया डेभेलप जागासिनो दं। डेभेलपनि खामानि मावनायफोरखौ रायजो राजाया नुगासिनो दङ। आरो बिथां बिपुल रामसियारि बिथाङा गावनो मावना माने डेभेलपनि खामानिखौ मावनानै मावाखै होननाया बे गोबां लासिं सिंनि बाथ्रा जादों। जोंनि मुसलपुर समस्थियाव 95% UPPL, BPFआ 5%सल' BPF दं। बिथाङा बुंबावदो रायजो राजानो जेरैबायदि खोथा होदों बेफोरबायदि UPPL दोलोआ खामानि मावनो हायाखै होननानै बुंदों। नाथाय जोंनि प्रमद बर' सार दैदेननाय जोंनि बिटिआरनि CM प्रमद बर' सार दैदेननाय UPPL आरो BJP जथाय सरकारा गोबां डेभेलपमेन्टनि खामानि मावदों। जोंनि मुसलपुर समस्थिल' नङा, जोंनि 40टा समस्थियावनो जोंनि UPPL सरकारा गोबां माने बाख्नायजाथाव खामानिफोरखौ मावबोदों। जेरै लामा दालांनिल' बाथ्रा नङा, जोंनि अफिस लुफुंनाय गोबां फैसा जेबो माने थाइसेबो रां लायालासिनो साख्रि होनायनिफ्राय लानानै गोबां बेफोरबायदिनो खामानिफोरखौ मावबोगासिनो दं। बिथां बिपुल रामसियारिया माखौ लानानै माने माखौ नुनानै जोंनि खोथा होनाय बायदि खामानि जायाखै बुंदों जों मिथिया। बिपुल रामसियारिया जेरैबायदि बुंदों माने डेभेलपनि खामानि जायाखै बेफोरखौ बुंनाया, बिथाङा बेफोरबायदि बुंनायनिफ्राय गोजानाव थानांगौ। गावनो नुखानानै डेभेलप जाया होननाय बाथ्राफोरा माने आरजाथावै बाथ्रा। बिनि थाखायनो बिथाङा बेफोरबायदि बुंनाय नंखाय बाथ्राफोर बुंनायनिफ्राय गोजानाव थानांगौ। आरो बिथाङा जोंनि माने UPPL दोलोखौ सोंखारिनिफ्राय गोजानाव थानांगौ। आरो राकेश ब्रह्म सार बिथांखौ डेभेलपनि खामानि मावाखै होननाय बे बाथ्राखौ बिथाङा गावनो माने उथायना लाफिननांगौ। गावनो डेभेलपमेन्टखौ नुखानानै माने डेभेलपनि खामानि मावाखै होननाय बिथाङा सारनि सायाव एलिगेसन लाबोनायखौ गाव माने रायजोनि सिगाङाव मोजाङै क्लियारिफिकेसन होनांगौ। मोजां खामानि मावनाय मावैखौ बिजिरलायनानै बेखिनिखौनो बुंनानै दिनैनि बे गोजोनथाव खौरां। बङाइगाव मेरिडियान किया मटर्स श'रुमआ नोंथांनो लाबोदों गोदान अफार। मेरिडियान किया मटर्स श'रुमाव नोंथाङा खम बेसेनावनो किया कम्पानिनि गुबुन गुबुन मडेलनि गोदान गारिखौ लानो हागोन। बेनि अनगायैबो मिथिनो गोनां बाथ्राया बेनोदि किया कम्पानिनि 2022 मडेलनि गारिखौ गासै 40,000 रां रेहायाव मोननो हागोन। बेजों लोगोसेनो बे श'रुमाव जेखिजाया कम्पानिनि गोजाम गारिखौ सोलाय-सोल' खालामनोबो हागोन। दासान्दि बे अफारा सोलिगासिनो दं। मेरिडियान किया मटर्स श'रुमआ सा बङाइगाव साफागुरि र'ड आगराला देहा फाहामसालिनि साखाथियाव थानाय महामाया हटेलनि अपोजिट साइडआव दं। बे अफारखौ मोनफुंनो थाखाय नोंथाङा अनलाइनबो बुकिं खालामहरनो हागोन। लोगोसेनो गोबां मिथिनो थाखाय थोंजोङै 7099003414 नङाब्ला 8822790662 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन आरो बङाइगाव मेरिडियान किया मटर्स श'रुमाव थांनानैबो नायनो हागोन।